হেল্ল' এভৰিৱান, আজি মই আকৌ এটি ৰেচিপি লৈ আনিলোঁ। এই ৰেচিপিটো হৈছে লাওৰ আগ আৰু আলুৰ ভাজি। প্ৰথমতে মই লৈছোঁ কেইটিমান লাওৰ আগ আৰু এইখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ। আৰু ইয়াত মই আলুও ব্যৱহাৰ কৰিম। মই এটি ডাঙৰ চাইজৰ আলু সৰু সৰুকৈ কাটি লৈছোঁ। আহকচোন চাওঁ এতিয়া মছলাৰ বাবে কি কি প্ৰয়োজন হ'ল। মই লৈছোঁ এটা পিঁয়াজ, দুটা কেঁচা জলকীয়া, দুটা শুকান জলকীয়া, কেইফুটামান নহৰু, 1 ইঞ্চমান আদা আৰু বেহাৰৰ পেষ্ট। এতিয়া মই এটা কেৰাহী গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াত মই 4-5 চামুচমান তেল ঢালি দিলোঁ। এতিয়া তেলখিনি গৰম হ'ল আৰু এতিয়া মই ইয়াত আধা চামুচ পাঁচফোৰণ দিম। এতিয়া শুকান জলকীয়া আৰু পিঁয়াজখিনিও দি দিলোঁ। ইয়াৰ পিছত মই ইয়াতে আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট বনাই লৈছিলোঁ, সেইখিনিও ইয়াত ঢালি দিম। এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু মই ইয়াত অকণমান জিৰা গুড়িও দিম। এতিয়া ধুনীয়াকৈ মই অলপ সময় লৰাই থাকিম। এতিয়া এইখিনি ভজা হৈ গ'ল আৰু ইয়াৰ পিছত মই ইয়াত আগতে কাটি লোৱা আলু আৰু লাওৰ আগখিনি ইয়াত ঢালি দিম। এতিয়া মই এইখিনি ধুনীয়াকৈ মিহলি হোৱাকৈ লৰাই দিম। এতিয়া মই ইয়াত 1 চামুচ নিমখ আৰু আধা চামুচ হালধি দিম। তাৰপিছত এইখিনি আকৌ মই লৰাই দিম। লাওৰ আগ ভাজি খাবলৈ খুবেই টেষ্টি হয়। ইয়াত যিহেতু মই বেহাৰ ব্যৱহাৰ কৰিম, ইয়াক লাওৰ আগৰ চৰচৰি বুলিও ক'ব পাৰে আৰু ভাজি বুলিও ক'ব পাৰে। এতিয়া মই এইখিনি 3-4 মিনিটৰ কাৰণে ঢাকনি মাৰি থৈ দিম। আৰু এতিয়া 4 মিনিট হৈ গ'ল আৰু এতিয়া মই ইয়াত আগতেই বনাই লোৱা বেহাৰৰ পেষ্টখিনি ইয়াত ঢালি দিম। তাৰপিছত এইখিনি মই আকৌ ধুনীয়াকৈ লৰাই দিম। এতিয়া মই এইখিনি ল' ফ্লেমত 5 মিনিটৰ কাৰণে ঢাকনি মাৰি সিজিবলৈ দিম। এতিয়া 5 মিনিট হৈ গ'ল। এইখিনি ভালকৈ সিজা নাই বাবে মই ইয়াত 1 কাপমান পানী ঢালি আকৌ 5 মিনিটৰ বাবে সিজিবলৈ দিম। এতিয়া 5 মিনিট হৈ গ'ল আৰু এইখিনি ধুনীয়াকৈ সিজি গৈছে আৰু এয়া পৰিৱেশনৰ কাৰণে একেবাৰে ৰেডি হৈ গৈছে।
আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ এটাও কৰি দিব। ধন্যবাদ।